আমাৰ এই অঞ্চলৰ ভিতৰত হয়তো এইখনে এখন ডাঙৰ জংঘল। কিনো কথা কোৱা ভাই, ইয়াতকেতো ঘন জংঘল মোৰ গাঁৱতো আছে। তই আজি মোক 10 টকা এটাৰ কাৰণে এনেকুৱা কৈছা হা তই 10 টকা এটাৰ কাৰণে মোক এনেকুৱা কৈছা। চাই ল'ম তোক। এনেকুৱা এটা সময় আহিব মোৰ তোৰ তিৰি উঠাই লৈ যাম। কোনে কৈছে ছোৱালীবিলাক ঢুকি পাইছ বুলি? মই জানাতো চব ছোৱালী মিনি বাছ বা আহিবাৰ সময়ত ইমান ধুনীয়াকৈ আহিব আৰু যাৰ সময়ত ধন সম্পত্তি কাপোৰ কানি লেংটা কৰি থৈ গুচি যাব। আৰু সেইকাৰণে মিনি বাছৰ পৰা সাৱধান। এই পৃথিৱীত ভাল লাগিৰা কেতিয়াও নাপাবি মোৰ নিচিনা। এই তই পিছে চান্দিনটা হাউচৰ কৰিকে মাৰ খাইছিলে ভাল লিখিৰা চলাব আছিল। কি কব 12 মাসের নাম কদি জানো আর ফেফড়া তারপরে আরফিন তারপরে মেঘ তারপরে জোনাকি তারপরে জুলা তারপরে আগর তারপরে সিটিবিন তারপরে রক্তবর তারপরে নবাব তারপরে গিস জানোয়ার শেষ।